আমি মানে বিয়া ঘৰৰ পৰা পলালো আমি দেই মানে তেনেকৈ পলোৱা নাই আমি মানে আমি কাম এটা পাগল 1 নম্বৰকে পাগল মোৰ মামা ছোৱালী দেই মোৰ মামা পাগল নহয় কিন্তু মামাৰ ছোৱালীজনীহে পাগল হেল্ল' গাইজ কালি বিয়ালৈ গৈছিলোঁ দেখিছিলে আজি আকৌ এখন বিয়া আছে মাহী এজনীৰ আমাৰ আৰু এয়া আমি বিয়া ঘৰত আহি পাই গ'লোঁ আৰু যিজনী মাহীৰ বিয়া সেয়া বহুত মৰমৰ বাৰু আমাৰ এয়া দেখিছেনে মাহীক ইমান ধুনীয়া লাগিছে আমি বিয়া ঘৰলৈ আহি পাই গ'লোঁ মোৰ স্কুল আছিলে স্কুলৰ পৰা আহি মই বিয়ালৈ আহিছোঁ তাৰপিছত আকৌ মাহীয়ে পঠিয়ালে কেক এটা আনিবলৈ যিটো অৰ্ডাৰ দি থৈছিলে তাই আৰু সেই কেকটো আনিবলৈ মই আৰু ভণ্টি আহিলোঁ আৰু এয়া কেকটো আমাক মানে অলপ দেৰি ৰখিব গৈছে তেনেকুৱাতে আকৌ ভাইটিয়ে আনি দিলে আমাক জুচ আমি খাই ল'লোঁ তাৰপিছত এয়া কেকটো আহি গ'ল কেকটোও বহুত ধুনীয়া বাৰু তাৰপিছত আমি কেক চেক লৈ আহি পালোঁ তাৰপিছত দেখিছোঁ মাহীয়ে মানে ফটো তুলি আছে আহিলোঁ ভিতৰলৈ আৰু আমাৰ মামীহঁতেও আহিছে দেই এয়া আমাৰ ৰিয়াক দেখিলে ন ইমান ধুনীয়া লাগিছে তাৰ তেনেকুৱাতে আকৌ ইয়াত দৰা ঘৰৰ মানুহ আহিলেই নহয় এয়া দৰা দেখিছে আমাৰ মানে মহা আৰু দৰা আহিলে এয়া দৰা বহালে এতিয়া ডাঙৰ মানুহখিনি গোটেই মানে এয়া মোক কেকাই ভিডিঅ'টো কৰি আনি দিছিলে বাৰু তাৰপিছত এয়া দৰা ঘৰৰ মানুহক চাহ তাহ দি আছে আৰু এতিয়া নিকাহ হ'ব এয়া নিকাহৰ কাৰণে চীনাভকল আহিছে আৰু কাজী চাহাব আহিছে সকলোবোৰ আহিছে আৰু এতিয়া নিকাহ হ'ব আমি বাৰু বহা নাছিলোঁ কয় বোলে ছোৱালী মানুহ থাকিব নালাগে বুলি কয় বাৰু তেনেকুৱাতে আমাৰ মানে বৌয়ে মোক ভিডিঅ'টো কৰি আনি দিলে আৰু এই সময়কণ সঁচাকৈ দেই মই কালি ভিডিঅ'টো দেখাইছিলোঁ মানে নিকাহৰ মানে সময়কণ বেয়া লাগে বহুত পায় আৰু মানে মাহীয়ে ইমান কান্দিছে আৰু মাহী ঘৰৰ একমাত্ৰ ছোৱালী আছিলে মামা দুজন আছে বাৰু আৰু তাতে আজি মানে শেষ ছোৱালী জীৱনৰ শেষ মুহূৰ্ত আৰু ইমান কান্দিছে তাইক দেখি বহুত বেয়া লাগিছে আৰু এয়া নিকাহ হৈ গ'ল আৰু দোৱা হৈ আছে এতিয়া দৰা ঘৰৰ পৰা অনা কাপোৰ কানিবোৰ আমাক সকলোকে দেখাই আছে কইনা ঘৰত এই জুৱেলাৰীবোৰ দেখাই আছে এয়া নিকাহৰ মিঠাইও দিলে আমাক তাৰপিছত আমি দেৰি হৈ যাব বুলিকৈ ওলাই দিলোঁ আৰু তাৰপিছত এয়া আমাৰ দাদী আমাৰ বাই বাই আজি